Hey guys, আৰু এটা আজি ভিডিও লৈ আহিলো। আজি ভিডিও বনোৱাটো হ'ল আপোনালোকে গমে পাইছে দুৰ্গা পূজা আছে। দুৰ্গা পূজা হোৱাৰ কাৰণে আজি মই আপোনালোকক মানে সব মানে অল গুৱাহাটীত মানে কেনেকা কি ধৰণৰ মানে পূজা পালন কৰা হৈছে, ক'ত কি মানে মণ্ডপ সজোৱা হৈছে, এইবিলাক আপোনালোকক দেখাবৰ কাৰণে গৈ আছো। আজি মই আপোনালোকে চাই থাকক আজিৰ ভিডিওখন। মানে অল গুৱাহাটীত ক'ত ক'ত কি মণ্ডপ মানে পাতিছে, ক'ত ক'ত মানে কি কেনেকা ধৰণৰ মানে দুৰ্গা পূজা আছে, এইকাৰণে আপোনালোকক দেখাবৰ কাৰণে গৈ আছো। মই আপোনালোকে চাই থাকক আজিৰ ভিডিওখন ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চাই থাকক। গাইছ, এইটো হয় লখৰা চাৰিআলিত। লখৰা চাৰিআলিৰ পৰা আমি ষ্টাৰ্টিং কৰিছোঁ আজি। এতিয়া আহি পালোঁ ইয়াতে হাউগুচিত ইয়াতে পেণ্ডেলটা আপোনালোকক দেখাই আছোঁ। এতিয়া লখৰাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া ইয়াতে। এইটো হাউগুচিত, এইটো গেটটো। সুন্দৰকৈ বনাই দিছে যে या देवी सर्वभूतेषु जातिरूपेण शासिता नमस्तस्यै 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 नमो नमः।
গাইছ আপোনালোকে অকণমান লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছে আপোনালোকে আৰু ছাপোৰ্ট কৰিলে আৰু মোৰো ভাল লাগে আৰু ভৱিষ্যতলৈকে আৰু এনেকৈ যাতে ভাল ভাল ভিডিঅ' মানে বনাবলৈ মোৰো মানে ভাল লাগিব আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মানে